So namaskar bro, welcome to this channel. All the person so আজি আপোনালোকৰ আৰু এটা নতুন ভিডিও লাইছে সব লোক দেৰি নকৰি ভিডিওটো আৰম্ভ কৰোঁ সব বন্ধুবান্ধী বেকন আৰু এটা নতুন ভিডিও লৈ আহিছো ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়া মানে RBI তাৰে 926 টা পোষ্ট এছিষ্টেণ্টৰ ওলাইছে So তাৰে আপোনালোকৰ SC কাৰণে 98 টা ST কাৰণে 80 টা OBC কাৰণে 192 জেনেৰেলৰ কাৰণে 473 আৰু EWS কাৰণে 83 টা পোষ্ট আছে So ইয়াৰে গুৱাহাটী অফিচৰ কাৰণে 55 পোষ্ট আছে So ইয়াৰ আপোনালোকৰ বয়সৰ সীমা হৈছে 20 ৰ পৰা 28 বছৰৰ সকলো কেণ্ডিডেট এপ্লাই কৰিব পাৰিব আৰু এই সিলেকশন থাকিব এজ পাৰ গভৰ্ণমেণ্ট ৰুল SC ST OBC PWD আৰু এক্স সাৰ্ভিসমেন কেণ্ডিডেট So ইয়াৰ পে যথেষ্ট ভাল আপোনালোকৰ 34,990 লকে হ'ব আৰু লগত আদাৰ এলাউন্স আছে So ইয়াৰ এডুকেশন আৰু কোৱালিফিকেশন চাই লওঁ আৰু যোনটো এডুকেশন আৰু কোৱালিফিকেশন তো হৈছে এক নম্বৰত আছে আপোনালোকৰ at least a bachelor degree in discipline with minimum 50% mark So আপোনালোকৰ ডিগ্ৰী লাগিব 50% মাৰ্ক আৰু pass class 4 ST PWD candidate in a grade and the knowledge of word processing on PC So আপোনালোকৰ 50% mark আৰু word processing কম্পিউটাৰ জানিব লাগিব দুই নম্বৰ হৈছে a candidate belong এটো এক্স সাৰ্ভিসমেনৰ কাৰণে কেটো ডিপেন্ড অন এক্স সাৰ্ভিসমেন তাৰ কাৰণে আপোনালোকৰ গ্ৰেজুৱেট আৰু 15 বছৰ যোনটো এক্স সাৰ্ভিসমেনৰ কাম কৰা লাগিব So ইয়াৰ লোকেল ল্যাঙ্গুৱেজ কেনে চাই লওক আপোনালোকৰ আমাৰ গুৱাহাটীৰ কাৰণে আসামিজ বেংগলী খাসী মণিপুৰী বড়ো আৰু মিজো আছে So ইয়াৰ সিলেকশন প্ৰসেসটো আপোনালোকৰ সিলেকশন প্ৰসেস for the post through country-wide competitive exam in 2 phase preliminary and main examination followed by language proficiency test So ইয়াত আপোনালোকৰ দুটা এক্সাম হ'ব ফাৰ্স্ট আপোনালোকৰ কম্পিটিটিভ এক্সাম হ'ব আৰু দুই নম্বৰটো হৈছে আপোনালোকৰ ল্যাঙ্গুৱেজ প্ৰফিচিয়েন্সি টেষ্ট LPT বুলি কয় এটো So আপোনালোকৰ ইয়াৰ এক্সামিনেশন চেণ্টাৰ আছে ডিব্ৰুগড় গুৱাহাটী যোৰহাট শিলচৰ তেজপুৰ So মেইন এক্সামিনেশন চেণ্টাৰ আপোনালোকৰ গুৱাহাটী থাকিব So ইয়াৰ যথেষ্ট ভাল আপোনালোকে যদি এপ্লাই কৰিম বুলি ভাবিছে কৰি ল'ব ইয়াৰ যোনটো এক্সামিনেশন ফিজ ইয়াৰ আপোনালোকৰ ST SC PWD আৰু EXS ৰ কাৰণে 50 টকা বাকি OBC জেনেৰেল আৰু EWS কেণ্ডিডেটৰ কাৰণে 450 টকা So ইয়াৰ যোনটো এপ্লাই লিংক আমাৰ ভিডিওৰ তলৰ ডেসক্ৰিপচনত পাই যাব তাৰ পৰা আপোনালোকে এপ্লাই কৰি ল'ব পাৰিব So আজিলৈ মানে ভিডিওটো ভাল লাগিলে লাইক কৰিব কমেন্ট কৰিব আৰু সাবস্ক্ৰাইব কৰিব নাপাহৰিব ধন্যবাদ